এজন বিস্ময় বালক, বয়স 2 বছৰ 3 মাহ। অতি কম বয়সতে শিশুজনে ক'ব পাৰে ইটোৰ পিছত সিটো প্ৰশ্নৰ উত্তৰ। বৰ্তমান সময়ত চৰ্চা চলিছে এই শিশুজনক লৈ। লখিমপুৰৰ এই শিশুজনে কি ক'ব পাৰে চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই প্ৰণৱজ্যোতি বৰুৱা ইউ নিউজ এনিৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে হয়তো কৌটিল্য পণ্ডিতৰ নাম শুনিছিলে, যিজন শিশুৱে খুব কম বয়সতে তেখেতে সমগ্ৰ ৰাজ্যৰ লগতে বা আন্তঃৰাষ্ট্ৰীয় বহুতো প্ৰশ্ন তেওঁ মুহূৰ্ততে তেওঁ উত্তৰ দিব পাৰিছিলে, যাৰ কাৰণে তেওঁ সমগ্ৰ বিশ্বতে তেওঁ আলোড়ন সৃষ্টি কৰিছিলে। ঠিক তেনেকুৱা এজন কণমানিৰ ওচৰত মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ এখন অতি ভিতৰুৱা অঞ্চলৰ গাঁৱত। যিজন শিশুৱে আচলতে তেওঁক আপুনি যিটোৱে প্ৰশ্ন নুসুধক কিয় তেওঁ তপৰাই উত্তৰ দিব পাৰে। মই বিশেষ পাতনি নেমেলোঁ, মই প্ৰথমতে এই শিশুজনক চিনাকি কৰাই দিব বিচাৰিছোঁ ইউ নিউজ এনিৰ দৰ্শকসকলক। তোমাৰ নামটো কোৱাচোন? মোৰ নামটো শ্ৰী মাধৱী বৰুৱা। হয়। তোমালোকৰ গাঁওখনৰ নামটো? মোৰ গাঁৱৰ নামটো ফুলবাৰী শান্তিপুৰ। তোমাৰ দেউতাৰ নামটো কি? মোৰ নামটো বিদ্যুৎ জ্যোতি। মাৰ নামটো জানানে? মাৰ নামটো নৱনীতা। শংকৰদেৱৰ দেউতাকৰ নাম কি আছিলে? শংকৰদেৱৰ দেউতাকৰ নাম কি আছিলে? কি আছিলে? শ্ৰীযুত শংকৰদেৱৰ পিতাৰ নামটো কি? কুকুম্বা ভূঞা। কুসুমৰ ভূঞা। শংকৰদেৱৰ আইতাকৰ নামটো কি আছিলে? খেৰগুটি। খেৰসুতি। মাকৰ নামটো? মাকৰ নামটো সূৰ্যসন্ধ্যা। তোমালোকৰ গাঁৱৰ ডাকঘৰ কি জানানে? কি? ফুলবাৰী দোকান নদী। থানা কি তোমালোকৰ? লালু। মৌজা? নাবৈচা। জিলাখনৰ নামটো কি তোমালোকৰ? লখিমপুৰ। লখিমপুৰ। ৰাজ্য কি? অসম। দেশখনৰ নামটো কি জানানে? ভাৰত। ভাৰত। আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কেইটা ৰং আছে বাৰু? এটা ৰং আছে তম্ফ। ৰাষ্ট্ৰীয় ফল? আম। আমাৰ ৰাষ্ট্ৰীয় খেল কি জানানে? হকী। হকী। ৰাষ্ট্ৰীয় পক্ষী কি? বগী ময়ূৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম জানা নেকি? জো বাইডেন। জো বাইডেন। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী? পণ্ডিত জৱাহৰলাল নেহৰু। হয়, আচলতে ক'বই লাগিব এই শিশুটিৰ বৰ্তমান বয়স হৈছে কেৱল মাত্ৰ 2 বছৰ 3 মাহ হৈছে। তেওঁৰ মাক দেউতাকে আমাক উল্লেখ কৰিছে যে 2 বছৰ 3 মাহ হৈছে, আৰু মই তেওঁৰ লগত শিশুটিৰ পৰা আৰু যথেষ্ট প্ৰশ্ন তেওঁৰ পৰা সুধিম, কিন্তু তাৰ আগমুহূৰ্তত মোৰ লগত তেখেতৰ দেউতাক আছে। মই দেউতাকক কিছুমান কথা সুধিব বিচাৰিছোঁ। আচলতে কেতিয়াৰ পৰা এই শিশুটিৰ এই প্ৰতিভাসমূহ তেখেতলোকে উপলব্ধি কৰিছিলে বা কেতিয়া তেখেতে জানিছিলে? মই প্ৰথমতে আপোনাক ইউ নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, স্বাগতম। মই আপোনাৰ তেখেতৰ সৰুৰ পৰা অতি পাৰ্গত আছিলে এইবিলাক ক্ষেত্ৰত। এতিয়া তেখেতৰ ককাকে বহুত অৰিহণা যোগাইছে এই ক্ষেত্ৰত। ককাকে শিকাইছে প্ৰায়। কেতিয়া গম পাইছিলে? আমিতো সৰুৰ পৰাই তেখেতক সৰুতে গম পাইছিলোঁ, কাৰণ যিটো কথা কওঁ সেইটো তেওঁ মনত থাকে। সেইকাৰণে ককাকে এতিয়া শিকাইছে বৰ্তমান এই ক্ষেত্ৰত। হয়, আচলতে এই ইমান কম বয়সীয়া শিশুজনে মাত্ৰ 2 বছৰ 3 মাহ হৈছে। 2 বছৰ 3 মাহ বয়সতে তেখেতে ইমানবোৰ প্ৰশ্ন বা ইমানবোৰ কথা কেনেকৈ মনত ৰাখিব পাৰে, এইটো আচৰিত লাগিবলগীয়া কথা। মই আকৌ তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমটো ইংৰাজীত কি? মেংগো। মেংগো। কলটো? বানানা। সুমথিৰা টেঙাটো মধুৰ কোৱা। তাৰপৰা অৰেঞ্জ মানে কি? কমলা। কমলা। তাৰপৰা ৱাটাৰমেলন মানে? তৰমুজ। আমাৰ ঋতু কেইটা? গ্ৰীষ্ম, বৰষা, শৰৎ, হেমন্ত আৰু শীত বসন্ত। আমাৰ মাহ কেইটা? ইংৰাজী মাহ কেইটা? ইংৰাজী মাহ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। মই চবলৈকে যাওঁ। আমাৰ বাৰ কেইটা ইংৰাজীত জানানে? কোৱাচোন। 1, 2, 3, 6, 7, 8, 9, 10। আমাৰ Sunday, Monday, Tuesday, Wednesday, Thursday, Friday, Saturday. মানে? ৰ'জ মানে? ৰ'জ মানে জানো। কি ফুল বাৰু? ৰ'জ মানে কি ফুল? গোলাপ ফুল। ৰ'জ মানে গোলাপ ফুল। তাৰপিছত তোমাৰ ফুল, তুমি দুপাহমান ফুলৰ নাম কোৱাচোন। ফুলৰ নাম কোৱা। গোলাপ, পদুম, জালিয়া, ডালিয়া, ইন্দ্ৰমালতী, নাৰ্জী, তাৰকা ফুল, সূৰ্যমুখী, জবা। আৰু এতিয়া আমাৰ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ নামটো জানা নেকি ৰঞ্জিত দাস ৰঞ্জিত দাস অঁ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিজনৰ নামটো অঁ কি ৰিপুণ বৰা ৰিপুণ বৰা আৰু অসমৰ জাতীয় পক্ষী কি বাৰু কপ কপৌ আমাৰ দেশৰ স্বাধীন কিমান চনত হৈছিল জানানে জানো কিমান চনত চবলে খাই লওঁ খাবা হেৰি কিমান চনত ভাৰত স্বাধীন হৈছিলে 1947